এই ভাগি দিলীঘাটৰ শিৱ মন্দিৰ বহুত পূৰ্বৰ পৰা আছে। আমি যেতিয়া নামৰূপ আহিছিলোঁ তেতিয়াৰ পৰাই এই মন্দিৰ ভাগি আছিল। ক্ৰমান্বয়ে এতিয়া মন্দিৰ ভাগি বহুত উন্নত হ'ল আৰু আমি ইয়াত আজি দিলীঘাটৰ এই দৃশ্য গ্ৰহণ কৰিবলৈ আহোঁতে ইয়াতো আমি সেৱা ভাগি লৈছোঁ। কৃষ্ণ। তেখেতে এতিয়া পৰিচালনা কৰি আছে। পূৰ্ব যিজন আছিলে তেখেত ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে। তাৰপিছতে তেখেত বৰাদেৱ ওচৰৰে তেখেতে এতিয়া সমস্ত কাৰ্য পৰিচালনা কৰিছে বুলি জানিব পৰা গৈছে। ধন্যবাদ। তেখেতসকলে এই অগ্নিভাগীও মন্দিৰৰ অগ্নিভাগী এতিয়াও জাগ্ৰত হৈ আছে। এতিয়া প্ৰায় 11টা বাজি গ'ল, এতিয়ালৈকে পুৱা জ্বলোৱা। তেখেতসকলে এই ভাগী এতিয়াও জাগ্ৰত হৈ আছে। এয়াই হ'ল দিলীঘাটৰ শিৱ মন্দিৰ। দিলীঘাটলৈ আহিলে এই শিৱ মন্দিৰত সকলোৱে সেৱা ভাগি জনায় আৰু বিশ্বাস আছে যে ইয়াত সেৱা ভাগি জনাইলে মনোবাঞ্ছা পূৰণ হয় বুলি জানিব পৰা গৈছে। বহুতে সেইকাৰণে ইয়াত যেতিয়াই আহে, যি সময়তে নাহক, পিকনিক খাবলৈও বহুত ৰাইজ আহে। সকলোৱে আহি পিনে এই দিলীঘাটৰ এই শিৱ মন্দিৰ ভাগত সেৱা লয়হি সকলোৱে। মই এতিয়া দিল্লী দলঙৰ এইটো পাৰে, তাৰমানে চৰাইদেউ জিলাৰ পৰাই আছোঁ আৰু এইফালৰ পৰা চাওক ইমান সুন্দৰ দৃশ্যৰে এই মনোমোহা দলংখনি আৰু এইফালে কাষতে শিৱ মন্দিৰসহ এইটো পাহাৰ, বৃহৎ পাহাৰ। এইটো দিল্লী পাহাৰটো একদম গাতে লাগি আছে। গাতে লাগি থাকি এই শিৱ মন্দিৰ ভাগি আৰু এই শিৱ মন্দিৰ ভাগি ঠিক কাষৰ পৰাই আৰম্ভ হৈছে দলং ভাগ। এইখন হ'ল দিলীঘাটৰ দলং আৰু এই দলঙৰ ইটো পাৰে এয়া চৰাইদেউ জিলাত এই বাগান, এইবিলাক চাহ বাগান, মনোমোহা দৃশ্য, চাহ বাগান, অতি মনোমোহা দৃশ্যৰে ভৰপূৰ চাহ বাগান। ইফালে হ'ল দিল্লী পাহাৰ আৰু এই চৰাইদেউ জিলাৰ আৰু ডিব্ৰুগড় জিলা সংলগ্ন কৰা এই ভাগি দলং। মই বৰ্তমান পুনৰবাৰ আহি পিনি দিল্লী দলঙৰ ওপৰত আৰু দিল্লী দলঙৰ পৰা এয়া দিলীঘাটৰ দিল্লী নদীৰ ভাটি অংশ। দিল্লী নদীৰ ভাটি অংশ চাওক কি মনোৰম দৃশ্য। নদীখনৰ মাজত এইটো এক দ্বীপ সদৃশ হৈ গৈছে, চাৰিওকাষে পানী আৰু দ্বীপ সদৃশ হৈ গৈছে। এয়া দিল্লী নদীৰ নামনি অংশ। আৰু ইয়াৰ পৰা দলঙৰ ওপৰৰ পৰা আমি কেমেৰা দিছোঁ আৰু ইয়াৰ পৰা আমাৰ চকুত পৰিছে যে এটি নদীখনৰ মাজতে দ্বীপ সদৃশ, মাজুলী সদৃশ, ইমান সুন্দৰ পৰিৱেশ, মনোৰম দৃশ্যৰে ভৰপূৰ এই
দিলি নদী নামনি অংশ। তাৰমানে দলংখনে দুটা ভাগ কৰিছে, উজনি আৰু দলঙৰ পৰা নামনি। আৰু ইয়াৰ পৰা এই এতিয়ালৈকে ইয়াৰ নাম দিলি নদী হৈ আছে। ইয়াৰ পৰা ঠিক এই দলঙৰ পৰা ঠিক 6-7 কিলোমিটাৰমান দূৰৰ পৰা নাম সলনি কৰি দিচাং নাম লৈছে। গতিকেলৈ দিচাং নদীৰ উৎপত্তি স্থলক দিলি নদী বুলি কোৱা হয়। আৰু ইয়াত দিলি নদী মনোৰম দৃশ্য, বৃহৎ জলধাৰা, আৰু ইয়াত যিটো কাৰেণ্ট, তাৰমানে যিটো সোঁত অতি প্ৰকট। নদীখনে চৰাইদেউ আৰু ডিব্ৰুগড় জিলাক সংলগ্ন কৰিছে। ইটো পাৰে চাওক, এয়া চাহ বাগান, সম্পূৰ্ণ চাহ বাগানে পৰিপূৰ্ণ, আৰু ইটো পাৰেও এয়া চাহ বাগান। এয়া নদী দিলি নদীখনৰ নামনি অংশ। অতি সুন্দৰ, অতি মনোৰম দৃশ্য। আৰু বাৰিষা দিনত এনে মনোৰম দৃশ্য, আৰু যেতিয়া খৰালি হ'ব এই জেগাতে এয়া পিকনিক স্থললৈ পৰিৱৰ্তন হয়। গতিকেলৈ এয়া পৰ্যটনৰ অতি স্থল আছে। গতিকেলৈ আমি অনুৰোধ জনাওঁ যাতে বিভাগীয় কৰ্তৃপক্ষই ইয়াক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰে। কাৰণ বাৰিষা দিনত এনে দৃশ্য, আৰু যেতিয়া খৰাং আহিব তেতিয়া ই পিকনিকস্থলীত পৰিণত হয়। অতি মনোৰম দৃশ্য। এয়া দিলি নদী নামনি অংশ। এই দলঙৰ এই ভাটি অংশ।